বন্ধুসকল কি খবৰ আজি মই লৈ আহিছোঁ কিছুমান ঘৰুৱা টপিক আজি কোনো সমালোচনা নহয় একেবাৰে মই ঘৰৰ কিছুমান বস্তু দেখাম আৰু মই বৰ্তমান অসমত নাই ইটানগৰত আছোঁ আৰু ইটানগৰত মই জানুৱাৰীতে অহা তাৰপিছত আকৌ দুমাহৰ পিছত ঘৰত যোৱা কথা আছিল কিন্তু যাব নোৱাৰিলোঁ তাৰপিছত যিখন ইয়াত অৰুণাচলৰ মেইন গেট সেই গেটখন বন্ধ কৰি দিয়াৰ ফলত মই আৰু ঘৰত যাব নোৱাৰিলোঁ সেইকাৰণে ইয়াতে মই জব বিচাৰি ইয়াতে থাকিলোঁ তাৰপিছত মই ধুনীয়া জব এটা পালোঁ জব কৰি আছোঁ আৰু মই যিটো ৰুমত থাকোঁ সেই ৰুমৰ মানুহবিলাক তেওঁলোকো অসমৰ হয় কিন্তু ইয়াত নাথাকে তেওঁলোক অসমত গুৱাহাটীত থাকে ধেমাজিতো থাকে কিন্তু মই ইয়াত থাকোঁ আৰু মই দুদিনমানৰ পৰা ইয়াত লক্ষ্য কৰি আছোঁ কিছুমান বস্তু আছে যিবিলাক বস্তু আমি অসমৰ মানুহে ঘৰৰ আশে পাশে ৰুই থওঁ সেইবিলাক বস্তু এওঁলোকে ৰুমৰ বিল্ডিঙৰ ওপৰত ৰুই থৈছে আৰু বহুত কিছুমান বস্তু আছে আপোনালোকক দেখুৱাম গতিকে চাই থাকক শেষলৈকে ভিডিঅ'টো এইটো বহুত ডাঙৰ ঘৰ আচলতে এনেকুৱা ঘৰত অকলে থাকিবলৈ বহুত অসুবিধা গতিকে তথাপিও আছোঁ যেনে তেনে আৰু বহুত ভাল লাগিছে মোৰ ইয়াত থাকি কাৰণ নিজৰ ঘৰৰ দৰে আছোঁ আৰু ইয়াত সকলো সা সুবিধা মই পাই থাকোঁ আৰু গতিকে ইয়াত আছে এখন মন্দিৰ ইয়াত পূজা হয় মই পূজা কৰোঁ এইখনত আৰু এওঁলোকে মানে নিজৰ ল'ৰাৰ দৰে ঘৰখন চমজাই দি থৈ গৈছে আৰু মই ঠিক তেনে নিজৰ ঘৰখনৰ দৰে মই আপোন বুলি মই এখন ঘৰতে আছোঁ হয়তো যিদিনাখন মই ইয়াৰ পৰা যাম সেইদিনাখন হয়তো মোৰ বহুত বেয়া লাগিব আৰু আকৌ দেখুৱাম এতিয়া ব'লক চৰ্টৰ ওপৰত যাওঁ চৰ্টৰ ওপৰত আপোনালোকক দেখুৱাম কিছুমান বস্তু চাবলগীয়া বস্তু আছে হ'ল এতিয়া মই আহিছোঁ বৰ্তমান চৰ্টৰ ওপৰত আৰু আন্ধাৰ হৈ আহিছে লাহে লাহে মই লাইটটো জ্বলাই দিছোঁ যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকক ভিডিঅ'টো এতিয়া মই যদি কওঁ ইয়াত বহুতখিনি বস্তু আছে আলমাৰি আছে আৰু ইয়াত কিন্তু মই এটা বস্তু দেখিলোঁ দেই ইয়াত মই এটা বস্তু দেখিলোঁ কি দেখিলোঁ আপোনালোকক দেখুৱাম এটা মূৰ্তি দেখিলোঁ এয়া দুৰ্গা মা মূৰ্তি হয় এওঁলোকে পূজা কৰে বছৰে বছৰে তাৰপিছত আকৌ উটুৱাই দিয়ে আকৌ বেলেগ এটা লৈ আহে এই মূৰ্তিটো আৰু বহুত ভাল লাগে কিন্তু আমি যেতিয়া মূৰ্তিবিলাক পূজা কৰি উটুৱাই দিওঁ তেতিয়া বহুত বেয়া লাগে কিন্তু এওঁলোকে মূৰ্তিটো থৈ দিয়ে বছৰেকৰ মূৰত আকৌ মূৰ্তিটো উটুৱাই দিয়ে কিন্তু ভাল লাগে বহুত ধুনীয়া লাগিছে মূৰ্তিজনী আৰু সঁচাকৈ চুমা এটা খাবলৈ মন গৈছে কিন্তু চুমা নাখাওঁ জোঠা লাগিব ভগৱানৰ কিন্তু তথাপিও ফালাইন কিছ এটা দি দিছোঁ হাতী আছে আৰু ইয়াত বহুতখিনি বস্তু আছে আৰু ইয়াত কিছুমান বস্তু আছে জানেনে আপোনালোকক দেখুৱাম ইয়াত আছে কুঁহিয়াৰ আছে চৰ্টৰ ওপৰত কুঁহিয়াৰ আছে ফুল গছ আছে বেল গছ আছে গতিকে চাই থাককচোন ভিডিঅ'বিলাক গতিকে বন্ধুসকল যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ বাপৰে বিভিন্ন ইমান বাকচ মূৰ্তি ডেক মানে তলে ওপৰে মানে বস্তু চোৱা AC বিভিন্ন ধৰণৰ বস্তু আমি যিটো চাহ বাগানত মেচিন ইউজ কৰোঁ সেই মেচিনটো আছে আৰু ইয়াত আছে আপোনাৰ এইটো মেচিন যিটো মেচিন আপোনালোকক মই নাম ক'বই নালাগে নিজে চিনি পাব মেচিনটো চাওক চিনি পাইছেনে মেচিনটো আমি যিটো মেচিন দৌৰোঁ মেচিনটোৰ নামটো নাজানো আজি প্ৰথম দেখিছোঁ মই মাত্ৰ এবাৰ ইউজ কৰিছিলোঁ মেচিনটো বহুত ভাল লাগে আচলতে দৌৰিব পৰা যায় গতিকে এইটো মেচিন আৰু ইয়াত আছে ইয়াত দেখিছেনে এওঁলোকে কি কৰে চৰ্টৰ ওপৰততো জুই ধৰিব নোৱাৰি পকাৰ ওপৰত কিন্তু এওঁলোকে কি কৰিছে কেৰাহীৰ ওপৰত মাটি দি পেলাই এই বস্তুবিলাক তেওঁলোকে ইয়াতে জুই ধৰে মানে ইয়াত জুই ধৰে আৰু বহুত আছে ইয়াত কি আছে মই নিজেই মানে তেল চেল ফুল এভৰিথিং বস্তু মানে আছে আৰু ইয়াত আছে ভুটি দাও বুলি কয় এইটো কি দাও বুলি কয় নাজানো ভুটি দাও আছে গতিকে ব'লক এতিয়া চাওঁ চৰ্টৰ ওপৰত থকা বেলগছ কুঁহিয়াৰ আৰু কিছুমান ফুল ইয়াত কিন্তু ডাঙৰ এটা বস্তু দেখিলোঁ দেই ইয়াত MLA এখন চকী দেখিলোঁ MLA চকী এই MLA চকীখনত বহিলে মোৰ সঁচাকৈ MLA লাগি যায় কিন্তু হয়তো 2021 এবাৰ MLA খেলিম নেকি তাকে ভাবি আছোঁ ভোট দিব আৰু ৰাইজসকলে দেই আৰু ইয়াত দেখাম চৰ্টৰ পৰা এইটো পানী টেংকি আৰু ইয়াত ফুল আছে কিছুমান ফুল বহুত ভাল লাগে ফুল আৰু তেওঁলোকে চৰ্টৰ ওপৰত ইমান ধুনীয়াকৈ ফুল তেওঁলোকে ৰুই থৈছে আৰু বহুত ভাল লাগে আচলতে ওপৰৰ এটা বেলেগ পৰিৱেশ তলৰ এটা বেলেগ পৰিৱেশ মানে
ক'বই নোৱাৰোঁ। এয়া চাওক কুঁহিয়াৰ চৰ্টৰ পৰা আছে আপোনাৰ কুঁহিয়াৰ। মই আচলতে কাটিলোঁ দেই কুঁহিয়াৰটো, দুটামান খালোঁ। আৰু আপোনাৰ বিভিন্ন ফুল আছে, ফুল আৰু বেলগছ দেখাম আপোনাৰ চৰ্টৰ পৰা তেওঁলোকে কেনেকৈ বেলগছবিলাক ৰুইছে। এইটো যে দেখিছে ওখকৈ গছটো, এই গছটো যে দেখিছে, এই গছজোপা হৈছে বেলগছ, বহুত ওখ কিন্তু দেই। কিন্তু বেল লগা নাই ইয়াত, কিন্তু গছ তেওঁলোকে ৰুইছে। আৰু কলগছ আছে চৰ্টৰ ওপৰত, কলগছ, ফুলগছ, বেলগছ, কুঁহিয়াৰ প্ৰথম দেখিছোঁ মই লাইফত। গতিকে মই জানিলোঁ যে বুজি পালোঁ, যদি মই কেতিয়াবা যদি দুমহলৰ যদি ঘৰ যদি বনাওঁ, তেনেহ'লে মই নিশ্চয় চৰ্টৰ ওপৰত কুঁহিয়াৰ গছ লগাম। আৰু ভেদাইলতা আছে আপোনাৰ কি লাগে, ভেদাইলতা আছে। গতিকে সেইকাৰণে যদি মই দুমহল ঘৰ বনাওঁ, ভেদাইলতা লগাম, ধুনীয়া এটা পৰিৱেশ কৰিম, বহুত ভাল লাগে। আৰু এয়া আপোনাক দেখালোঁ ঘৰৰ থলুৱা পৰিৱেশ। যদি ভাল লাগিছে চেনেলটো এবাৰ লাইক কৰি দিব। থেংক ইউ।